কওকচোন আপোনালোকক কি হৈছিলে? যোৱা 1.5 বছৰ আগতে বৰ্ষা ঈদৰ সময়ত গৰু দিছিলোঁ জাকিৰ হুছেইনক 2,60,000 টকাত 4টা গৰু। এটা গৰুৰ দাম 64,000কৈ মাৰিছিলোঁ। পিছত আমি 1.5 বছৰ হৈ গ'ল, 1,20,000 টকা পাইছোঁ, বাকী টকা এতিয়াও পোৱা নাই। তাৰ ঘৰত আমি পইচা খুজিব গ'লে ধমকিও দিয়ে, তাৰ SP DSP দেখাই দিয়ে। আমাৰ লগত তেখেতো আছিলে মহম্মদ জামালুদ্দিন, তেখেতো মোৰ পাৰ্টনাৰশ্বিপ আছিলে কাৰবাৰত। এতিয়া আমি পইচাটো ইমান দিনৰ পৰা পোৱা নাই। কাক দিছিলে গৰু আপুনি? ইছলামনগৰৰ জাকিৰ হুছেইনক দিছিলোঁ। এতিয়া জাকিৰ হুছেইনে আপোনালোকৰ টকা নিদিয়ে? টকা দিয়া নাই। আমি তাৰ ঘৰত যোৱাৰ পিছত মোক মাৰিব বুলিও ধমকি দিছে। বহুত দিন গৈছোঁ আমি, 1-2 দিন যোৱা নাই, কমচে কম 50 বাৰ তাৰ ঘৰত মই গৈছোঁ। আপুনি টকা খুজিবলৈ গ'লে আপোনাক ধমকি দিয়ে? ধমকিও দিছে। এতিয়া আপোনালোকে এজাহাৰ দিছে নেকি থানাত? এজাহাৰ দিছোঁ এতিয়া। আপোনালোকৰ টকা কিমান আছিল? টোটেল আছিলে 2,60,000 টকা, 1,20,000 টকা পাইছোঁ, বাকী টকা পোৱা নাই। 2,60,000 টকাৰ ভিতৰত 1,20,000 টকা তেওঁলোকে দি দিছে আপোনালোকক? দি দিছে। আৰু এতিয়া বাকী টকাখিনি আপোনালোকে পোৱা নাই? এজন দলাল আছিলে কাৰিখানা ৰাছিদ নামৰ, তেখেতে মোৰ ঘৰত নি 20,000 টকা দিছে। আৰু 1 লাখ টকা মই হুজাই চাল বজাৰৰ বাপন নে কি নাম আছিলে, মই নামটো পাহৰিছোঁ, তেখেতৰ দোকানৰ পৰা আমি 1 লাখ টকা লৈছিলোঁ। আজিৰ পৰা 7 মাহ আগতে লৈছোঁ কমচে কম, এইটো তাৰিখটো মোৰ মনত নাই। কিমান দিন আগত টকাখিনি হ'ব অনুমান? 1.5 বছৰমান হৈ গ'ল। এই বৰ্ষা ঈদ যোৱাৰ আগৰ বৰ্ষা ঈদত দিছিলোঁ। 1.5 বছৰৰ পৰা 4 দিন আগত দিছিলোঁ তাৰ ঘৰত নি গৰু। এতিয়া তেওঁৰ গাৰ্জেণ্টে কি কয়? তেওঁৰ গাৰ্জেন যেতিয়া দিছিলোঁ তেতিয়া আছিলে, 1 মাহ পিছত তেওঁৰ গাৰ্জেন মৰিছে। তাৰ গাৰ্জেন মৰাৰ পিছৰ পৰা আমি আৰু কেইদিনমান গৈছোঁ, সেয়া আৰু পাত্তা দিয়া নাই। এতিয়ালৈকে তেওঁলোকে টকা নিদিয়ে আৰু দিয়া আপোনালোকক? নাই। এতিয়া আপোনালোকে অসম চৰকাৰ ইয়াৰ ওপৰত একো আহ্বান কৰিব নেকি? পুলিচ আহ্বান প্ৰশাসনক? যাতে আমি দুখীয়া মানুহ বেলেগৰ পৰা পইচা আনি কাৰবাৰ কৰিছিলোঁ, পইচাটো যাতে আমি ঘূৰাই পাওঁ। আমি দুখীয়া মানুহ, এতিয়াও আমি হাজিৰা কাম কৰি খাই আছোঁ। এইটো আপোনালোকে প্ৰশাসনক আহ্বান কৰিব ন? প্ৰশাসনক আহ্বান কৰিছোঁ, মই কৈছোঁ, ইজাহাৰো দাখিল কৰিছোঁ হুজাই থানাত।